নমস্কাৰ। কবিতাৰ শিৰোনাম পক্ষীকুললৈ প্ৰত্যাহ্বান। আমি এখন অৰণ্য গঢ়ি তুলিব নোৱাৰোনে, য'ত পক্ষীবোৰে মুক্তভাৱে বিচৰণ কৰিব পাৰিব? আমাৰ দৰে মানুহবোৰৰ অদূৰদৰ্শিতাৰ বাবে বিশ্বত আজি পক্ষীকুলৰ বহু প্ৰজাতিয়েই বিলুপ্ত। মই অৰণ্যৰ প্ৰেমিকা, সেয়েহে প্ৰকৃতিৰ সেউজীয়াখিনি হৃদয়ত অনুভৱ কৰোঁ। আৰু এই সেউজীয়াবোৰ আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া, আৰু আমিও উদেশ শূন্যতাৰে জীয়াই আছোঁ। কেতিয়াবা আলাপত মগন হওঁ গছবোৰৰ সতে, কাৰণ বৃক্ষইও বুজি পাব পাৰে মানুহৰ হৃদয়ৰ ভাষা। যিদৰে বনৰ পক্ষীয়েও ধৰাৰ বুকুত আমাৰ বাবেই বিলাই ফুৰে শান্তিৰ অজস্ৰ বতৰা। এফালে বিবেকহীন মানুহৰ প্ৰকৃতিৰ ধ্বংসলীলাত সৃষ্টি হৈছে মৰুভূমিৰ, অন্যফালে পক্ষীৰ আপোন মনে জিৰাবৰ বাবে অভাৱ হৈছে আশ্ৰয়স্থলীৰ। আমি কিমানে লৈছোঁ প্ৰকৃতিৰ যতন, নতুবা নিৰীহ জীৱৰ প্ৰতি কৰিছোঁ সু-আচৰণ। বিপৰ্যয় আৰু দুৰ্যোগৰ মাজত পৰি কিমান পক্ষীয়ে অকালতে প্ৰাণ হেৰুৱাইছে। আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য পক্ষী সংৰক্ষণৰ বাবে আমি বাৰু সংকল্প ল'ব নোৱাৰোনে? সমস্ত পক্ষীকুলে সন্মুখীন হৈছে আজি ঘোৰ প্ৰত্যাহ্বান। সেয়ে পক্ষীকুলক উদ্ধাৰৰ বাবে সবাকে কৰিছোঁ মই সৰল আহ্বান। ধন্যবাদ।